মিলিজ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। কেতিয়াবা অনুভৱ কৰিব পাৰেনে কেনেকৈ মানুহে মানুহৰ বৈৰী হ'ব পাৰে? কেনেকৈ আন্ধাৰৰ চেক বুজি চোকা অস্ত্ৰৰে নিৰ্কিন মানুহক হত্যা কৰি নৰ্দমাত পেলাই থৈ যাব পাৰে? কেনেকৈ মানুহবোৰ শুই থাকোঁতে দেশ একোখন জ্বলাই দিব পাৰে? এনেবোৰ ঘটনাৰ আঁত ধৰি মই আজি আপোনালোকৰ সৈতে কথা পাতিম হতাশাগ্ৰস্ত মানৱতাৰ ওপৰত। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ খণ্ডটি। একবিংশ শতিকাৰ শিঙা বজাই আহিছিল প্ৰগতিৰ জোৱাৰ। বিশ্বৰ নেতাবোৰৰ মুখে মুখে শুনিছিলোঁ মানুহৰ জয়গান। আকাশে বতাহে বিয়পিছিল ৰাষ্ট্ৰসংঘৰ শান্তিৰ বাণী। পৃথিৱীৰ সাধাৰণ জনতাই ভাবিছিল আহিব নেকি এইবাৰ এজাক শান্তিৰ বৃষ্টি? আলি পদূলিৰ চুকে কোণে গৰজি উঠিব একতাৰ ঢোল। কিন্তু যেন সপোনহে আছিল এইবোৰ। নিতৌ জ্বলি থাকিল মানৱতা। বাতৰি কাকতখন মেলিব নোৱাৰি, নাইবা খুলিব নোৱাৰি নিউজ চেনেলটো। বাতৰি বুলিবলৈ আছে কেৱল হত্যাৰ জয়গান আৰু মানৱতাৰ এখন হতাশাগ্ৰস্ত ছবি। পদপথ নলা নৰ্দমা একো বাকী নাথাকিল। য'তে ত'তে শুনা পাওঁ মৃত্যুৰ গান। কোন মৰিছে বা কিয় মৰিছে একো হিচাপ নাই। কিন্তু দিনে নিশাই কেৱল মৰিছে মানুহ। ফ্ৰেণ্ডছ, আমাৰ পৰিচয়টো মানুহ, যি মানৱতাৰ উপাসক। ইমান শিক্ষিত হোৱাৰ পিছতো ক'ত লাগিছে কেৰুণ? কিয় বাৰে বাৰে ৰক্তাক্ত হৈছে ৰাজ-আলিবোৰ? আজি কেইবাবছৰ ধৰি কেৱল প্ৰশ্ন কৰি আহিছোঁ, কিন্তু উত্তৰ বিচাৰি পোৱা নাই। এই উত্তৰ বিচাৰি থাকোঁতে কত যে উশাহ বিলীন হ'ল মাটিৰ বুকুত, তাৰ হিচাপ নাই। কিমান শিশু আজিও মাতৃহাৰা। শূন্যতাৰ থালত আকালৰ আহাৰ খাই কেৱল খিৰিকীখনেৰে সূৰ্যলৈ চাইছে। প্ৰখৰ ৰ'দে ছাট মাৰি ধৰিছে সিহঁতৰ দুচকু। এজাক মানৱতাৰ বৰষুণ লাগে মৃতদেহবোৰ জীয়াই তুলিবলৈ। ফ্ৰেণ্ডছ, আমি ইজনে এতিয়া আনজনক প্ৰতিদ্বন্দ্বীৰ দৃষ্টিৰে চোৱা হৈছোঁ। কিন্তু প্ৰতিযোগিতা কিহৰ নাজানো। কেৱল ভাবোঁ তেওঁতকৈ যদি আগতে গৈ পাব পাৰোঁ। একেলগে যোৱাৰ কথা ভাবিব নোৱাৰি নেকি বাৰু? ইজনে আনজনক সহায় কৰি আগুৱাই যাব নোৱাৰি নেকি বাৰু? মানৱতা সলনি কৰাৰ সময় আহি পৰিছে এতিয়া। কাৰণ যদি সলনি নহয় মানসিকতা, তেন্তে বাচি নাথাকিব মানুহ আৰু মানৱতা। আমাৰ সামাজিক পোচাকযোৰ খুলি দিলে যিটো পৰিচয় বাকী থাকে, সেইটো হৈছে মানুহ। সেয়েহে মানুহেই যদি মানুহৰ সংগী নহয়, তেন্তে আন জীৱ জন্তুৱে কেনেকৈ বুজিব আমাৰ সুখ দুখ হাঁহি কান্দোন? একেবাৰে নিৰ্মূল কৰিব নোৱাৰিলেও পণ ল'ব পাৰি। যদি আহিছোঁ পৃথিৱীলৈ জীম জীৱন মানৱতাৰ হৈ, আহে আহক ধুমুহা বৰষুণ কিম্বা বামাৰলিৰ সংশয়। ভয় নাখাওঁ আমি। বটবৃক্ষৰ দৰে দুহাত মেলি আমি ইজনে হ'ম আনজনৰ সংগী। ৰ'ব, এই মানৱতাৰ কথা কওঁতেই মোৰ মনত পৰিছে ভূপেনদাৰ সেই কালজয়ী গীতটিলৈ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। আৰু এনেদৰে ভূপেনদাই কৈ যোৱাৰ দৰে আমি সকলোৱে মিলিজুলি মানৱতাৰ দোলেৰে বান্ধ খাই প্ৰগতিৰ দিশে আগুৱাই যাওঁ আহক। আৰু এইখিনি কৈয়ে মই মল্লিকাই আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ।
আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে ধন্যবাদ